গুড মৰ্ণিং গাইজ। আজি আমাৰ ডুবাই ফাৰ্ষ্ট ডে মৰ্ণিং আৰু এতিয়া মই বেলকনিৰ পৰা দেখাই দিছোঁ আপোনালোকক প্ৰথমেই। মৰ্ণিং গাইজ, এতিয়া ইয়াতে 10টা বাজিছে আৰু আমাৰ তাতে এতিয়া 11:30 বাজি গ'ল চাগে। আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ তললৈ ৰেষ্টুৰেণ্টত, ইয়াৰ হোটেলৰ। ঠিক আছে, তেনেহ'লে গৈ লওক, আমি গৈ লওঁ। এতিয়া আমি ৰেষ্টুৰেণ্ট পালোহি। বহুত বেছি বস্তু আছিলে ব্ৰেকফাষ্টত আৰু এফালৰ পৰা লৈ গৈছোঁ আৰু চব টেষ্ট কৰিবৰ কাৰণে। আৰু সদায় বেলেগ বেলেগ থাকিছিল আৰু আমাৰ এইটো ব্ৰেকফাষ্ট কমপ্লিমেণ্টাৰী আছিলে। ফাৰ্ষ্টতে ব্ৰেড আছিলে, ব্ৰাউন ব্ৰেড আৰু হোৱাইট ব্ৰেড, আৰু জাম আছিল, হানি আছিলে, বাটাৰ আছিলে, কেক, আৰু তাৰপিছত মিক্স ভেজ আৰু অলপমান গ্ৰেভি টাইপ চব্জি, নান আছিলে, বইল ডিম, চচেজ, ফ্ৰাইড ৰাইচ আছিল, টমেটো ৰাইচ আছিলে, কাষ্টাৰ্ড, অ'টছ, বহুত আছিলে। মই ভালদৰে দেখাবহে নোৱাৰিলোঁ কাৰণ ডিছখন বহুত ৱেইট আছিলে। তাহাঁতে ভিডিঅ' কৰি থাকিলে দিগদাৰ হয়। আৰু আনফালে জুচ আছিলে, কেইবা প্ৰকাৰৰ জুচ আছিল, কফি আছিলে, বহুত বস্তু আছিল। এইটো চাইডে চব ভেজ আৰু চালাডৰ আইটেমবোৰ আছিলে আৰু পনীৰ আছিল, কিবা কিবি বহুত আছিল আৰু এইবিলাক চব মিক্স কৰি লৈ খাব লাগে আৰু চালাডত দি পেলাই। বহুত ভাল লাগে খাই। এইটো তাতে চবতে দিয়েই, এনেকুৱা ভেজটো আৰু চালাড বস্তু আছে। আমি এইকেইটাহে আনিছোঁ আৰু এইটো কি বা এইবিলাক টেষ্ট কৰি চাওঁ আৰু আনিমগৈ গৈ পেলাই। এইটো আনিছোঁ, খোৱাচোন। নাজানো, গৈ আহিছোঁ আৰু এইটো তলৰ পিংক কালাৰটো খাইছা খাই নাই চোৱা। কোন মানুহে খাইছে দেখা পাইছা? নাজানো আৰু ইণ্ডিয়ান মানুহে খাইছেতো। ইয়াতে নাৰাখে দিয়া, চব মানুহ মিক্স ন। জ্ঞান দিব পাৰিবা নেকি? এই পিংক কালাৰটো যে দেখাইছিলোঁ সেইটো হয় ফিছৰ কিবা এটা আইটেম হয়। আমি ব্ৰেকফাষ্ট কৰি বাহিৰলৈ আহিলোঁ, অকণমান এনেই খোজকাঢ়ি ফুৰিছোঁ। বহুত ধুনীয়া। এই পিংক কালাৰ ফুলটো চবতে থাকে, নামটো নাজানো। বহুত ভাল লাগে আৰু বহুত ডাঙৰ ডাঙৰ বিল্ডিংছ, এইবোৰ চব হোটেল হয় চাৰিওফালে। ফ্লাইট আহি আছে, হেলিকপ্টাৰ। এতিয়া আমি ভিতৰলৈ আহিছোঁ। এতিয়া অকণমান ৰেষ্ট লৈ থাকোঁগৈ। এইখনে আমাৰ হোটেলখনৰ নাম হৈছে এৰেবিয়ান পাৰ্ক হোটেল, আলজাৰফত আছে। হয়, এখন 5 ষ্টাৰ হয়, বহুত ধুনীয়া। হোটেলৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। এইটোৰ নাম হৈছে পেনি আৰবিয়াটা। দুপৰীয়া খাবৰ কাৰণে আমি হোটেলৰ পৰা এইটো অৰ্ডাৰ কৰিলোঁ আৰু ৰাতিকৈ আমাৰ ডিনাৰ আছেই, ক্ৰুজত যাব লাগিব। আৰু ইয়াতে দামটো বহুত বেছি হয়, বাহিৰত খোৱাতকৈ মানে ইয়াতে খালে বহুত বেছি হয়। গাইজ, আজি আমাৰ ডুবাই ফাৰ্ষ্ট ডে আৰু আমি ফাৰ্ষ্ট ডে আউটিঙত গৈ আছোঁ আৰু ক্ৰুজত নিব। আজি তাতে ডিনাৰ হ'ব আমাৰ আৰু আপোনালোককো দেখাই থাকিম কেনেকুৱা হয়। তাতে দেখিবই, ময়ো ফাৰ্ষ্ট টাইম গৈ আছোঁ যিহেতু। ঠিক আছে, তেনেহ'লে আৰু অকণ পিছত আমাৰ গাড়ী আহি আছে। এতিয়া 6টা বাজিছে আৰু 6:20-15 ভিতৰত আহি পাবহি গাড়ী। ঠিক আছে, তেনেহ'লে মোৰ লাইক কৰি ৰেডি হৈছেই, এতিয়া বহি আছোঁ। এতিয়া মই গাড়ীত বহিলোঁ, বাছ এখনত আহিছোঁ আৰু এতিয়া গৈ আছোঁ আৰু লাগিব 40 মিনিটমান। আমি এতিয়া নামিলোহি আহি আৰু চাৰিওফালে লাইট বিল্ডিংছ ডাঙৰ ডাঙৰ দেখি মানে একদম পাগল হৈ গৈছোঁ। ইমান ধুনীয়া পৰিৱেশ,
আৰু নাও বহুত কেইখন নাও আছে, তাতে ডিনাৰ হৈ থাকে পূৰা। এই পানীখিনিতে নাওবোৰ চলি থাকে, আপোনালোকক দেখাই আছোঁ, দেখিবই অলপ পিছত। এই জেগাটোৰ নাম আছিলে মেৰিনা ঢৌ ক্ৰুজ। আৰু আপোনালোকে যদি ডুবাইত আহে কেতিয়াবা এইটো মিছ নকৰিব, বহুত ভাল লাগে। চাৰিওফালৰ বিল্ডিংছবোৰ আপোনালোকে মন কৰিবচোন, ইমানেই ওখ ওখ মানে কি ক'ম, বহুত ডাঙৰ ডাঙৰ ঘৰবোৰ আৰু ডিজাইনবোৰ কিবা বেলেগ ধৰণৰ, বহুত ধুনীয়া লাগে। তাতে বেছিকৈ লাইটিঙত বহুত গুৰুত্ব দিয়ে, চবতে লাইট থাকেই, মানে বহুত ভেৰাইটিজ লাইট। আৰু মানে ঘৰ বনাওঁতেই লাইট ফিটিং কৰিয়ে বনায়, তেনেকুৱা টাইপৰ। এতিয়া আমি পাই গ'লোহি, এইখন নাৱতে আমাৰ ডিনাৰ হ'ব আজি। আমি এতিয়াও চব উঠি গৈ আছে লাইন পাতি। এই বহুত ডাঙৰ হয় নাওখন, আমিতো ওপৰত বহিছিলোঁ আৰু তলততো মানুহ বহি থাকে, মানে তলতো খাব কৰিব পাৰে। কিটচেন, টয়লেট চব আছে নাওখনৰ ভিতৰতে, বহুত ডাঙৰ হয়। এতিয়া আমি ভিতৰত সোমালোঁ। এতিয়া আমি ওপৰত আহিলোঁ আৰু আমাৰ নিজৰ নিজৰ ছিটত বহি ল'লোঁ আৰু আপোনালোকক দেখাই দিছোঁ গোটেই পৰিৱেশটো। এতিয়া নাওখন গৈ আছে, 1-1.5 ঘণ্টামান আমাক গোটেই এক পাকমান ঘূৰাই দিয়ে আৰু নাওখন। এইখিনিতো খালী আছিল, ইফালে যাব পাৰিলো। কোন মানুহ আহিব সুধিবাচোন। আৰু এখন নাও আহি আছে, এইখন আপোনালোকে দেখিছে, ইয়াতো পাৰ্টি হৈ আছে পূৰা। ইমান ধুনীয়া দেখিছে, চাওকচোন, গোটেইখন লাইট আৰু মিউজিক বাজি থাকে এনি টাইম, বহুত ধুনীয়া চাৰিওফালে। এতিয়া আমাৰ ডিনাৰ ষ্টাৰ্ট হৈ গ'ল, বহুত বেছি আইটেম আছিলে, সকলোবোৰ টেষ্ট কৰিছোঁ অলপ অলপকৈ।
ইয়াতে দেখিছেনে ইমানবোৰ বস্তু মানে মই চব লৈছোঁ টেষ্ট কৰিবলৈ এতিয়া খাওঁ আৰু কি হ'ব বাৰু এইটো সুধিছিলানে নাই খোৱা দিব লাগিছিলে এই পিছৰটো এইটো খাই আছে পিছৰকেইটা আমাৰ কি সুধি লওঁ নেকি কাৰোবাক কেনেকুৱা লাগিছে খাই ভাল লাগিছে কি লৈছা ফিছ এতিয়া কি লৈছা টিকি লৈছোঁ মই একোৱে নাজানো টিকি লৈছোঁ আমাৰ এতিয়া হেভি ডিনাৰ খাবলৈ লৈছোঁ তুমি কি খাম খাই খাম এই স্পাইচি চিকেনটো খাব ইচ্ছা আছিলে কিন্তু একেলগে থৈ দিলে আৰু এতিয়া মই ফ্ৰুটছ অলপমান আনিব লৈছোঁ ফ্ৰুটছ খাই আছোঁ আৰু এইফালে তন্দুৰী চিকেন এইটো লাইটটো দেখিছেনে ইমান ধুনীয়াকৈ জ্বলে আৰু মানে মিউজিকৰ লগত লাইটটো মিলি যায় মানে আৰু এইটো এক টাইমে অন হয় আৰু এইটো দেখিলে মানুহে গম পায় এইটো ডুবাইৰ চিম্বল হয় বুলি আৰু বহুত ধুনীয়া লাগে চাওকচোন ইমান ধুনীয়াকৈ মানে মিউজিকৰ লগত মিলাই লাইটটো জ্বলে মেৰিনা ঢৌ ক্ৰুজত আহিবৰ বাবে টিকেট কৰি ল'ব লাগিব আৰু পাৰ পাৰ্চন 1000 মানকৈ হয় ডিনাৰ কৰা কি হৈছে আৰু প্ৰায়ভাগৰে এতিয়া বহি আছে আমাৰ ডিনাৰ কৰাৰ পিছতে তাতে সৰু ছোৱালীজনী বাৰ্থডে চেলিব্ৰেট কৰি আছিলে আৰু অকণমান আপোনালোকক দেখাই দিলোঁ চাওকচোন বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰিলে ছেকেণ্ড পাৰ্টটোত বহুত ইণ্টাৰেষ্টিং ভিডিঅ' আহি আছে তাতে হাজবেণ্ডে ডান্স কৰালে হাজবেণ্ডক আৰু সেইখিনি আপোনালোকে ছেকেণ্ড পাৰ্টত দেখিবলৈ পাব আশা কৰোঁ আপোনালোকে চাব ভিডিঅ'বোৰ বহুত দীঘল হৈ যাব সেইকাৰণে মই পাৰ্ট 1 পাৰ্ট 2কে ভিডিঅ'বোৰ মই বনাই আছোঁ আৰু ইয়াৰ ছেকেণ্ড পাৰ্টটো আপোনালোকে চাব বুলি আশা কৰি বহুত ইণ্টাৰেষ্টিং হয় ছেকেণ্ড পাৰ্টটো আৰু এইটো ভিডিঅ' চাই থকা সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে যাতে মোৰ সকলো ভিডিঅ' চাই যায় আৰু মই পাৰ্ট 1 পাৰ্ট 2কে ভিডিঅ'বোৰ বনাম আৰু ছেকেণ্ড পাৰ্টটো বহুত ইণ্টাৰেষ্টিং চাব বুলি আশা কৰিলোঁ